আপোনালোকৰ আগত গাই দিলোঁ মই কোন জনগোষ্ঠীয়ে কিমান পাইছে। এতিয়া আপোনালোকে সেই লিষ্টটো মোৰ পৰা লৈ ল'ব যে এইটো অনলাইন মাত্ৰ, অফলাইনটো আমি ছেগ্ৰিগেট কৰা নাই, পিছত অফলাইনটোও দি দিম। এতিয়া অনলাইনটো আপোনালোকক মই আজিয়ে দি দিম 91,000-ৰ ভিতৰত কোন জনগোষ্ঠীয়ে কিমান এপ্লাই কৰিছে আৰু কিমান পাইছে। গতিকে ইয়াত কোনো বৈষম্য নাই। বিটিআৰ অঞ্চলত আগত দশকৰ পৰা দশক ধৰি বৈষম্য হৈছিলে, এতিয়া আমাৰ চৰকাৰ অহাৰ পিছত সমন্বয় আহিছে। এক্সিষ্টেঞ্চ যিটো নেকি সহবাসস্থান সেইটো আমি সন্মান কৰোঁ। এই বিটিআৰ অঞ্চলত 23টা জনগোষ্ঠী আছে আৰু এই 23টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট ওলাবলৈ গৈ আছোঁ আমি অহা 3 মাহৰ ভিতৰত। গতিকে আজি ইয়াত আগৰ সময়ত যদি বড়ো কষ্ট পাইছে, আদিবাসীও কষ্ট পাইছে, বঙালীও কষ্ট পাইছে, নাথযোগীও পাইছে, সূত্ৰচৰ, গোৰ্খা, মাইনৰিটি চবেই কষ্ট পাইছে। গতিকে আজি আমি একেলগে আগবাঢ়ি যাব লাগিব। 2 অক্টোবৰ তাৰিখে দেখা গৈছে BTCৰ 19টা চাৰ্কেলত কমপ্লেইন বক্স স্থাপন কৰা হৈছে। কি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ দিনা তেখেতে যিটো স্বচ্ছতা বিচাৰে, এই স্বচ্ছতাটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014-ৰ পিছত আৰম্ভ কৰিলে। আৰু আজি আমি বিটিআৰ অঞ্চলত যিহেতু সুশাসনটো এটা স্বচ্ছতা, সেইকাৰণে 19টা চাৰ্কেলত আমি কমপ্লেইন বক্স দিছোঁ আৰু 15 দিনৰ মূৰে মূৰে এই কমপ্লেইন বক্সত যিখিনি কমপ্লেইন আহে এইটো আমাৰ ছেক্ৰেটাৰীৰ পৰা মানুহ যাব আৰু কালেক্ট কৰি আনিব আৰু যিখিনি পাৰে আমি 1 মাহত এইটো ৰিজল্ভ কৰিবলৈ চেষ্টা কৰিম। যিটো নোৱাৰে কেন্দ্ৰ চৰকাৰৰ যদি কেন্দ্ৰ চৰকাৰৰ প্ৰেৰণ কৰিম, ৰাজ্য চৰকাৰৰ যদি ৰাজ্য চৰকাৰৰ প্ৰেৰণ কৰিম আৰু কাউন্সিলে পাৰা সমস্যাবিলাক আমি মাহত সমাধান কৰিবলৈ চেষ্টা কৰিম। মই আগতে কৈছোঁ, এতিয়াও ক'ম, যোনে যোনে দখল কৰিম বুলি আহে ইয়াতে দখল কৰিব নোৱাৰে। যোনে সেৱা কৰিব আহিলে এইটো সেৱা কৰিব পাৰিব, কিন্তু যোনে যোনে দখল কৰিব আহে, দখল কৰাটোতো 1947 চনতে শেষ হৈ গ'ল। দখলদাৰীৰ পৰা ভাৰত স্বাধীন হৈ গ'ল, এতিয়া আৰু দখল নাই, এতিয়া সেৱা কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে মই সেৱক হয়, তো আজি আমিও ইয়াতে সেৱা কৰি আছোঁ। গতিকে বিটিআৰ অঞ্চলত যোনে ভাবিব মই দখল কৰিম, ই দখল কৰিব নোৱাৰিব। আপুনি দখল কৰাৰ তলত যাব বিচাৰে নেকি? কোনোতো দখলৰ তলত যাব নিবিচাৰে। কোনে দখলত যাব বিচাৰিব? কোনোবা দখল কৰিবলৈ গ'লে তাক ভোট নিদিব ৰাইজে। যদি কৈ ই আহি নহয় মই বিটিআৰ সেৱা কৰিব আহিছোঁ, ৰাইজে তাক মৰম কৰিব। ভূপেন বৰাৰ স্থিতিটো কি ক'ব? ভূপেন বৰা ডাঙৰীয়াই নতুনকৈ আহিছে, ইয়াত চাব তেখেতে ফিল্ডবিলাক কি হৈছে কি হোৱা নাই, তাৰপিছত সিদ্ধান্ত ল'ব। আমিতো দেখা নাই ইয়াত কংগ্ৰেছৰ যে কিবা আছে, আমি দেখা নাই। কাৰণ সেই আগৰ সময়ত BPFৰ লগত যিটো আগৰ পৰিৱেশ আছিলে সেই সময়তে কংগ্ৰেছ শেষ হৈ গৈছে। তো আজি নতুনকৈ ভূপেন বৰা ডাঙৰীয়াই যদি নতুন আলহী বনাবলৈ আহিছে ইয়াতে, তেখেতে কি কৰে চাই ল'ম আমি। চাওক, অফিচিয়েলি ক'তো লটাৰী হোৱা নাই, আনঅফিচিয়েলি হৈ আছে। আমি চেষ্টা কৰি আছোঁ যে এইটো সম্পূৰ্ণ বন্ধ কৰিবৰ কাৰণে। অফিচিয়েলি কোনো পাৰ্মিশ্যন দিয়া নাই আৰু তেনেকুৱা লটাৰী ক'তো হোৱা নাই, কিন্তু আনঅফিচিয়েলি বিভিন্ন জেগাত বিভিন্ন অনুষ্ঠানৰ নামত মানুহবিলাকে চুপকৈ লটাৰীটো দিয়ে। এতিয়া আমি এই এমাহ আগতহে সিদ্ধান্ত লৈছোঁ যে এই গোটেই লটাৰীটো ক'ত হৈছে ক'ত হোৱা নাই এইটো মানে তথ্যটো ওলাব লাগে। ইয়াৰ পিছত এটা আমি সিদ্ধান্ত ল'ম। মই যোৱাকালি অলপ ৰাতিলৈকে বিজি আছিলোঁ, কিন্তু ৰাতিপুৱা মই খবৰটো পাইছোঁ আৰু খবৰটো পাই পেলাই মই তেখেতক যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ। চ' ইয়াৰ ওপৰত মই কথা পাতি গোটেই ফেক্টটো জানি পেলাই মই কথাটো ক'ম। কাৰণ চতুৰ্থ স্তম্ভৰ ওপৰতো আক্ৰমণ কৰিব নাপায়, কাৰণ সেইটো সকলোৱে জানে। গণতন্ত্ৰটো শক্তিশালী ৰাখিব লাগিলে আমাৰ মিডিয়াটো সদায় শক্তিশালী হৈ থাকিব লাগিব। গতিকে এই বিষয়টো মই আপোনালোকৰ আগত ক'ম মই।